हेलो गाइस আমি গৈ আছো শৰাইঘাট ব্ৰিজৰ আপোনাৰ হাজোলে আমি বিশেষ কাম এটাৰ কাৰণে গৈ আছো আপোনালোকে দেখা পাব মাছ আমি কেনেকৈ মাৰো আৰু আমাৰ পুখুৰীটোত মাছ কিমান আছে সো গাইস চাই থাকক আপোনালোকে আৰু ভিডিঅ'টো চাব এয়া চাওক আমাৰ মাছমৰীয়া কেইজন আহিছে আপুনি চাব পাৰে তেওঁলোকে মাছ কেনেকৈ কি পদ্ধতিৰে জালেৰে মাৰিব মই নাজানো বাৰু চাই ভাল লাগে বা মই বৰশীৰে মাৰি ভাল পাওঁ তো আজি জালেৰে মাছ কেনেকৈ মাৰে নাযাবি আকৌ পিছন আছে এই উঠছে 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 মাছ উঠছে জয় শ্ৰীৰাম পিছল চাবলে বাঁহডালত ধৰিলো মাৰি দি দূৰত যা দুজন নাযাবি এইখিনিতে পললে সেই জালত উঠাব লাগে ভাল ডাঙৰ মাছ আমি টানি লৈ আহিম আমি ডাঙৰ মাছ টানি লৈ আহিম মাতাই নাই 2 কেজি বেছি হ'ব বৰ্তমান আমাৰ পুখুৰীটো খিচা হ'ল যিবোৰ মাছ অলপ ডাঙৰ হৈছে উলিয়াই আৰু নতুনকৈ আমি পোনা কেইটামান দিলোঁ সো চাওক আৰু যিবোৰ নালাগে সেইবোৰ আমি পুখুৰীটোলৈ দি দিলোঁ সো গাইজ চাই থাকক পিছলৈকে সো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আজিলৈকে এইখিনিয়ে দেখাব পাৰিলোঁ কাৰণ বৰষুণ দিয়াৰ নিচিনা বতৰ কৰিছে যিহেতু আমি এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিব লাগিব সো আপোনালোকে শেষলৈকে চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা ভাল বেয়া দেখিছে আমাক কমেণ্ট কৰি জনাব আৰু পাছলৈকে এনেকুৱা ভিডিঅ' দি থাকিম থেংক ইউ ৰ'ব আৰু এটা কথা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ যিহেতু নতুনকৈ খুলিছোঁ আপোনালোকৰ ছাবস্ক্ৰাইব এটাৰ বহুত দৰকাৰ